এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আই। মই কোৱাতে পালোঁ এতিয়া। আপোনালোকে অকমান আছে তাতে ৰ'বলৈ অনুৰোধ জনাইছো। পুলিটো ৰোৱাৰ ঠাইতে সকলোকে ৰ'বলৈ মই অনুৰোধ জনাইছো। আৰু আমাৰ ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ সন্মানীয় সতীৰ্থৰ লগতে যিসকল অতিথি উপস্থিত আছে সকলোকে এই কাৰ্যসূচীত আমাৰ লোকসকলক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছো। গতিকে গছ থাকিলেহে কবিতাও থাকিব। যিসকলে কবিতা লিখে কেৱল কবিতা লিখিলেই নহ'ব, কাগজে কলমে রোদ বৰষুণ কাটি কৰি ঘাম পেলাই চহ কৰি তোমাৰ বুকুৰ সোণ আনে নিয়ে কাঢ়ি ধুনীয়াকৈ ফটো এখন তুলিবলৈ পৱন সভালৈ অনুৰোধ কৰিছোঁ। আৰু সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জনাই আমাৰ প্ৰতিনিধি কক্ষৰ সন্মুখলৈ সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি প্ৰতিনিধি পঞ্জীয়ন কৰি মাটিকে সাবতি ধৰি মাটিকে সাৰথি কৰি মাটিৰ বুকুত শুনি ঢালো জিৰণি পাহো